সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো হৈছে শুকান মাছৰ এটা ধুনীয়া ৰেচিপি। এয়া হৈছে বামলা মাছ। ইয়াক সৰু সৰুকৈ টুকুৰ টুকুৰকৈ কাটি ল'ব লাগিব। কাটি লোৱাৰ আগতে মাছখিনি ধুনীয়াকৈ বাছি কুচি চাফা কৰি ল'ব লাগিব। কাটি লোৱা মাছখিনি অকণমান দেৰি গৰম পানীত তিয়াই থৈ দিব লাগিব আৰু ইয়াৰ পিছতে মাছখিনি পৰিষ্কাৰ পানীৰে ধুই তুলি ল'ব লাগিব। এয়া মাছখিনি কাটি লোৱা হ'ল। এতিয়া আমি মছলাখিনি ৰেডি কৰোঁ। মছলাৰ ভিতৰত হ'ল আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু লগতে 2টা আলু। আলুখিনি সৰু সৰুকৈ দীঘল দীঘলকৈ এনেকৈ কাটি ল'ব লাগিব। এটা পিঁয়াজ মিক্সিত দিবলৈ কাটি লোৱা হৈছে আৰু এটা পিঁয়াজ সৰু সৰুকৈ পিচ পিচকৈ এনেকৈ কাটি লোৱা হৈছে। আদা, নহৰু, পিঁয়াজ, জলকীয়াৰ এই মিক্সিত দিয়া মছলাটো ৰেডি কৰি লোৱা হ'ল। এতিয়া কাটি লোৱা পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান দেৰি ভালকৈ ভাজি ল'ব লাগিব। পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মাছখিনি কেৰাহীত দি দিম। চাৰি 5 মিনিটমান মাছখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া নিমখ দিলোঁ। নিমখ সদায় মই 3বাৰেই দিওঁ, কাৰণ মোৰ এইটো অভ্যাস হৈ গৈছে। হালধি অকণমান, মাছখিনি ভজা হৈ গ'ল। এতিয়া প্লেট এখনত মাছখিনি তুলি ল'ম। এতিয়া মিক্সিত পিছা মছলাখিনি ভাজি লৈছোঁ। মছলাখিনি মোটামুটি ভালকৈ ভজা হৈছে। এতিয়া মিক্সি বাতিটো ধুই অকণমান পানী দি দিছোঁ। আধা চামুচ হালধি গুড়ি, নিমখ এচামুচ, এতিয়া কাটি থোৱা আলুখিনি মছলা দি ভালকৈ ভাজি লৈছোঁ। অলপ দেৰি কেৰাহীখন ঢাকি দি আলুখিনি সিজাই লৈছোঁ। আলুখিনি সিজি গ'ল। এতিয়া মাছখিনি লাহেকৈ মছলাত দি দিলোঁ। আৰু ভালকৈ মছলাৰ লগত মিলাই ভাজি লৈছোঁ। আঞ্জাখন শুকাই আহিছে। অকণমান পানী দি দিছোঁ। আঞ্জাখিনি ভালকৈ সিজিবলৈ কেৰাহীখন 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ। পাঁচ মিনিট হৈ গ'ল আৰু এয়া দেখিছে পানীখিনি শুকাই আহিছে। এয়া জোল জোল নহ'ব, অলপ ড্ৰাই হ'ব, থুপথুপীয়া। আৰু এয়া বামলা মাছৰ আঞ্জা ৰেডি। এতিয়া তুলি ল'ম।